নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ জলপানীৰ ব্যৱস্থা শিক্ষা মন্ত্ৰালয়ে অনুষ্ঠিত কৰিছে নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2022 বৰ্ষৰ বাবে এতিয়াই কৰক আবেদন পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব 12,000 টকাকৈ জলপানী 4 বছৰলৈ 12,000 টকাকৈ লাভ কৰিব উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে কোন কোন ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিব আবেদন চৰকাৰৰ অধীনস্থ প্ৰাদেশিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীয়েও লাভ কৰিব এই জলপানী ব্যৱস্থা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে 4 বছৰলৈ লাভ কৰিব জলপানী আবেদনৰ অন্তিম তাৰিখ হৈছে 27 নৱেম্বৰ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত লাভ কৰিব এই জলপানী বিধায়ক অখিল গগৈ অসুস্থ গুৰুতৰভাৱে অসুস্থ অখিল গগৈ চিকিৎসালয়ত ভৰ্তি দিল্লীৰ এখন হাস্পতালত ভৰ্তি বিধায়ক অখিল গগৈ ৰাজনৈতিক সামাজিক কামকাজৰ পৰা দুদিনমান আঁতৰত থাকিব অখিল গগৈ সম্প্ৰীতি বিধায়কগৰাকীৰ অৱস্থা সুস্থিৰ ফেচবুক পোষ্ট যোগে জনালে বিধায়ক অখিল গগৈ সংহাৰী ৰূপ চিত্ৰাংকৰ পূৰ্বতকৈ গতিবেগ বৃদ্ধি হৈছে ঘূৰ্ণী বতাহৰ বাংলাদেশত 7 জনৰ মৃত্যু বাংলাদেশত ঘূৰ্ণী বতাহ চিত্ৰাংক লৈছে ভয়ংকৰ ৰূপ পশ্চিম বংগত সাগৰীয় উপকূলীয় লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান মমতা বেনাৰ্জীৰ প্ৰতি ঘণ্টাত প্ৰায় 120 কিলোমিটাৰ গতিবেগত দাবমান হৈছে এই ঘূৰ্ণী বতাহ বাংলাদেশত ঘূৰ্ণী বতাহ চিত্ৰাংক লৈছে ভয়ংকৰ ৰূপ ভয়ংকৰ বানত বিধ্বস্ত হৈছে জনজীৱন অসমৰ উজনিৰ পৰা নামনিলৈ বতৰৰ কালৰূপ ধুবুৰী দক্ষিণ হালমাৰা মানকাছাৰ কোকৰাঝাৰ গোৱালপাৰা চিৰাং বৰপেটা বঙাইগাঁও নলবাৰী বাক্সা কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ' দৰং ওদালগুৰি মৰিগাঁও নগাঁও হোজাই শোণিতপুৰ বিশ্বনাথ কাৰ্বি আলং পশ্চিম কাৰ্বি আলং গোলাঘাট লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ